হয় বিৰণ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি মোৰ বেলেগ ভিডিঅ' নহয়, আজি কেনেকৈ পনীৰ বনাওঁ মই দেখুৱাই আছোঁ মোৰ হিচাপে আৰু। এতিয়া পনীৰহঁতে কাটি ল'লোঁ, এইখিনিতে পনীৰ হৈছে। বেছি মানুহ নাই, অলপমান মানুহ। তাৰপিছত গেছটো বহালোঁ, এইখিনিতে পনীৰ। তাৰপিছত এইখিনিতে তেল চেল দিলোঁ, তেলখিনিতে গৰম হ'ব দিছোঁ। তেলখিনিতে গৰম হৈ গ'ল, তেলখিনিতে পনীৰখিনিতে বহাই দিলোঁ। পনীৰখিনিতে ভাজি লওঁ, ভাজাৰ পিছতহে বাকীখিনিতে হেৰি কৰিম আৰু। এতিয়া পনীৰখিনিতে গোটাখিনিতে দি লওঁ, দি লৈ পেলাই পনীৰখিনিতে ভাজি লওঁ। ভাজি লৈ পেলাই বাকীখিনিতে দেখুৱাই আছোঁ কেনেকৈ বনাওঁ মোৰ হিচাপত। আৰু আপোনালোকে কেনেকৈ বনায় আৰু ক'ব আৰু মোক ভালকৈ জনাব। যদি ভালকৈ জানা নাই আপোনালোকে বুজাই দিব, কেনেকৈ বনায়, কেনেকৈ হেৰি কৰে কৈ দিব। পনীৰটো ভাজা হৈ গ'ল। এতিয়া পনীৰত দিবৰ কাৰণে আলু আৰু পিঁয়াজ, বিলাহী এনেকৈ কাটি লওঁ। বিলাহী দি মই বনাম। তাৰপিছত কেনেকুৱা আহে লাষ্টত কৈ আছোঁ আৰু। এতিয়া আলুটো কাটি আছোঁ আৰু সেনেকৈ কটা হোৱাৰ পিছত আৰু বহোৱা সেনেকৈ কেনেকৈ বনাওঁ আৰু বাকীখিনিতে দেখুৱাই আছোঁ। পনীৰত দিবৰ কাৰণে আলুটো এনেকৈ কাটি লৈছোঁ, আপোনালোকে কেনেকৈ কাটি লয় ক'ব। এতিয়া আলুটো সেনেকৈ কাটি লওঁ, কাটি লৈ পেলাই এতিয়া বিলাহী চিলাহী কাটিম, পিঁয়াজ চিয়াজ কাটিম, কাটি পেলাই বহাই দিম। এতিয়া ভাতকেইটা বাঢ়ি ল'লোঁ, ভাতকেইটা খাওঁ। খাই পেলাই আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল গাইজ। যদি মোক ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি দিব প্লিজ।